MP Dilip Soikiani hengtai gokrang pinjatai khadang miru absuni apargiri Dipen Borwa. MP Dilip Soikia borapani garaptako mangi khalam. Borapako dukku munkang gadang Dilip Soikiani bungnai batraya. Dilip Soikia bebadi batra bungnai nifrai jangarap thananggo. Iurau sasibu raskantigiri purade boro garaptani sayau bereka batra buya moja. बेफोर गोख्रों बाथ्राजों MP दिलीप सयकियाखौ थोंजों फिनजाथाय होदों बिथां दिपेन बरुवा। MP दिलीप सयकिया बुंनाय बर'फोरनि गोरोबथायाव समस्ति बारायनाय लिरनाय गैया होननाय बाथ्रानि फिनजाथायाव मिरु एबसुनि आफादगिरि दिपेन बरुवा बुंदों। बिटिआर गोरोबथायाव बर'फोरनि राजखान्थि हारिमु रांखान्थि आरो सिनायथिखौ रैखाथि होनायनि बाथ्रा रायखांनाय दं। नाथाय दिलीप सयकिया बायदि सुबुङा बर'फोरनि गोरोबथाखौ सावरायनाया बर'फोरनि थाखाय दुखुनांथाव। दिलीप सयकिया बिथाङा गावनि राजखान्थिनि सार्थआव बाथ्रा बुंदोंब्लाबो नाथाय एबसुनि रोखा बाथ्रा मोनद' बिधानसभा बियाबफोरखौ लानानै अदालगुरि लकसभा बियाब दाफुंनांगौ। बिथां सयकिया बिटिआर गोरोबथानि दफाफोरखौ मावफुंनायाव गोसो होनांगौ होननानै सुबुरुन होबावो मिरु एबसुनि आफादगिरि दिपेन बरुवा। নাই লিখা নাই বুলি তেনেকুৱা কথা নহয়। বাস্তৱ কথাটো হ'ল যে 2003 যে শান্তি চুক্তি হৈছিল আৰু 2020 যোনটো বিটিআৰ শান্তি চুক্তি দুয়োটা মাজত সামঞ্জস্য আছে আৰু দুয়োটা ষষ্ঠ অনুসূচিত আধাৰত 6 শিডিউল আধাৰ ভাৰতৰ সংবিধানৰ অধীনতে এই চুক্তিখন হৈছে আৰু সেই চুক্তিখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে সংবিধানৰ অধীনত যিবিলাক অধিকাৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ যিবিলাক সাব্যস্ত কৰিব পাব লাগে বিটিআৰবাসী ৰাইজ 32 লক্ষ জনসাধাৰণে ইয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগে এই কথাটো তাত উল্লেখ আছে। তো মই স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে বিটিআৰ শান্তি চুক্তি BTC শান্তি চুক্তি দুইটা শান্তি চুক্তিৰ মূল লক্ষ্য আৰু উদ্দেশ্যই আছিল যে ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰ আৰু ইয়াত 4.7 BTC চুক্তি 2003 ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে BTC গঠন হোৱাৰ পিছত পাৰ্লিমেণ্ট আৰু এছেম্বলি দুয়োটা সেই বিষয়টো লৈ পেলাই পুনৰ সমষ্টি গঠন আয়োগে যেতিয়াই ইয়াত কাম কৰিব বা যেতিয়াই ডেলিমিটেশ্যন কমিশ্যনে ইয়াত বহিব তেতিয়া সেই কমিশ্যনে সমষ্টিবিলাক পুনৰ্গঠন কৰা হ'ব। পাৰ্লিমেণ্ট আৰু এছেম্বলি ক্ষেত্ৰত কাউন্সিলৰ ক্ষেত্ৰত 40টা সমষ্টি অলৰেডি দিয়াই হৈছে। বিটিআৰত এইটো বাঢ়িব এই কথাও উল্লেখ আছে কিন্তু অকল কাউন্সিলৰ কথা তাত উল্লেখ নাই। কাউন্সিলত 40টা সমষ্টি অলৰেডি পাইছে কিন্তু আচল কথাটো হ'ল যে এছেম্বলি আৰু পাৰ্লিমেণ্টত আমাৰ ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক ৰক্ষা কৱচ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব সেই কথাটো তাত উল্লেখ আছে। তো লিখা নাই বুলি তেনেকুৱা কথা নাই আৰু যাৰ ভিত্তিত যাৰ আধাৰতে 2001 চনত সেন্সাস আৰু 2002 চনত ডেলিমিটেশ্যন কমিশ্যন ডেলিমিটেশ্যন এক্ট 2002 গঠন কৰি পেলাই 2007 চনত যি ডেলিমিটেশ্যন কমিশ্যনে এটা ড্ৰাফট খচৰা যি প্ৰস্তুত কৰিছিল সেই খচৰাত স্পষ্টভাৱে কোকৰাঝাৰ আৰু ওদালগুৰি দুয়োটা পাৰ্লিমেণ্ট সংসদীয় সমষ্টি তাত স্পষ্ট প্ৰকাৰে তাত উল্লেখ কৰি পেলাই সেইটো মানে তেওঁলোকে চুক্তি আধাৰতে কৰা হৈছে। চুক্তিত 4.7ত যেহেতু কোৱা হৈছে যে পাৰ্লিমেণ্ট আৰু এছেম্বলি BTC চুক্তি হোৱাৰ পিছতে পুনৰ্গঠন কৰা হ'ব আৰু যিহেতু 2002ত মানে এই কমিশ্যনটো গঠন কৰা হৈছে 2003 চনত চুক্তি হ'ল 2002ৰ পৰা 2007 চনলৈকে এই কমিশ্যনে ডেলিমিটেশ্যন কমিশ্যনে কাম কৰিছিল আৰু 2007 চনত যি প্ৰকাশ খচৰা হৈছে যে অসমত বিধানসভা আৰু লোকসভা কিমানটা থাকিব সীমা যোনটো মানে তাত নিৰ্ধাৰণ কৰা হৈছিল তাত বিটিআৰৰ অন্তৰ্ভুক্ত দুইটা মানে লোকসভা সমষ্টি তাত ক্লিয়াৰভাৱে উল্লেখ কৰা হৈছে আৰু এইটো বিটিআৰ শান্তি চুক্তি BTC শান্তি চুক্তি সেই আধাৰতে কৰা হৈছে কিয়নো 6 শিডিউলৰ ভিতৰত এটা সমষ্টি দুটা সমষ্টি তিনিটা সমষ্টি হ'ব পাৰে আৰু এইটো টাৰ্মিনাছ যদি আজি তাৰিখত বিধানসভাবিলাক
এটা জিলাৰ মাজত যদি 3-4টা বিধানসভা সমষ্টি গঠন কৰিছে, এটা জিলাই আনটো জিলাক ক্ৰছ কৰা নাই, আন জিলাই এটা জিলাত ইনক্লুড মানে তাত এনক্ৰছ কৰা নাই। তো আমাৰ দাবী আছিল আৰু আমি এতিয়াও দাবী ৰাখিছোঁ যে ভাৰতৰ নিৰ্বাচনী আয়োগ যোনটো 2023 চনৰ 20 তাৰিখত এই খচৰা প্ৰকাশ কৰা হৈছে, তাত দৰং নামেৰে ওদালগুৰি আৰু দৰং মানে 2টা জিলা আৰু কামৰূপ তার 2টা বিধানসভা সমষ্টিক মানে ইয়াত মানে মিক্স কৰি পেলাই যি লোকসভা গঠন কৰিছে সেইটো আমি বিৰোধিতা কৰিছোঁ। আমাৰ স্পষ্ট কথা হ'ল দৰং নামেৰে কিবা লোকসভা সমষ্টি হওক আমাৰ ইয়াত আপত্তি নাই, কিন্তু আমি বিচাৰিছোঁ যে দৰঙৰ বিধানসভা নহয়, কামৰূপৰ বিধানসভা নহয়, আমি বিচাৰিছোঁ যে বিটিআৰত তামোলপুৰ জিলাৰ 2খন বিধানসভা সমষ্টি আৰু লগতে ওদালগুৰি জিলাত 4খন বিধানসভা সমষ্টি 6টা বিধানসভা সমষ্টিক লৈ পেলাই এটা ওদালগুৰি নামেৰে লোকসভা সমষ্টি হ'ব লাগে, যেনেকুৱা ডিফু মানে কাৰ্বি আংলং আৰু ডিমা হাছাওক লৈ কৰা হৈছে। তো তেখেতৰ যি এই বক্তব্য, সেই বক্তব্যই সংগ্ৰামী দল সংগঠনক আঘাত দিছে আৰু তেখেতৰ এই কথাই বিটিআৰবাসী ৰাইজক বা BTC আৰু বিটিআৰ চুক্তিক অৱমাননা কৰা হৈছে। আৰু ইয়াৰ কাৰণে ৰাজনীতিক নেতৃবৃন্দ বা নেতাবিলাকে যিকোনো বক্তব্য ৰখাৰ ক্ষেত্ৰত ৰাজনীতিকভাৱে তেওঁলোকে কথা কওক, আমাৰ ক'ব লগা একো নাই, কিন্তু চুক্তিক লৈ বা কিবা এটা শান্তি চুক্তিক লৈ সেই চুক্তিৰ আৱেগ অনুভূতি দল সংগঠন ৰাইজৰ বড়ো জনগণৰ ইয়াত মানে জড়িত হৈ আছে। শ্বহীদৰ তেজৰ বিনিময়ত 2খন চুক্তি হৈছে, য'ত 5,000ৰো অধিক ইয়াত মানে শ্বহীদ হ'ব লগা হৈছিল আৰু শ্বহীদৰ বিনিময়ত 3টা দশক ইয়াতে এটা মানে এটা সংঘাত এটা পৰিৱেশত গণতান্ত্ৰিক আন্দোলন সশস্ত্ৰ আন্দোলনৰ অন্তত 2টা শান্তি চুক্তি পাইছোঁ আৰু এই চুক্তিত যিখিনি আমি ৰাজনৈতিকভাৱে অধিকাৰ পাইছোঁ তাত বিটিআৰ চুক্তিটো ক্লিয়াৰলি লিখা আছে যে পলিটিকেল, কালচাৰেল, ইকনমিক, ছ'চিঅ' আইডেণ্টিটি এছপিৰেশ্যনৰ কাৰণে এই চুক্তিটো কৰা হৈছে। BTC চুক্তিটো এই কথাটো লিখা আছে আৰু ইয়াৰ আধাৰতে 2007 চনৰ খচৰাত 2টা লোকসভা সমষ্টি তাত ক্লিয়াৰকৈ উল্লেখ কৰা হৈছিল। আৰু আজি তাৰিখত যদি কোনোবাই চুক্তিক লৈ যদি প্ৰশ্ন কৰে, সেইটো আমাৰ কাৰণে মনত আঘাত লগা কথা আৰু কোনো যাতে ৰাজনৈতিক নেতাই তেনেকুৱা পুনৰবাৰ চুক্তিক লৈ যাতে প্ৰশ্ন নকৰে। আৰু মই দাবী জনাম যে BJP কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু মিত্ৰজোঁটৰ চৰকাৰ দুয়োটা চৰকাৰে বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লওক। 2024 আগত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। ইয়াৰ কাৰণেহে মই দাবী জনাইছোঁ যে আপোনালোকে সাংসদ হৈ পেলাই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ লওক, তেতিয়াহে ৰাইজে সুখী হ'ব। আৰু চুক্তিক লৈ যদি প্ৰশ্ন কৰে ৰাইজৰ নিশ্চয় অসন্তুষ্টি হ'ব আৰু এই চুক্তিখনক অৱমাননা কৰা হৈছে, এই চুক্তিখনক আঘাত দিয়া হৈছে, এই কথাকে মই স্পষ্ট ভাষাৰে মই ক'ব বিচাৰোঁ। নাই, বৰ্তমান তেখেতে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ হিচাপে ৰাইজৰ সকলোৰে বিচাৰ বিবেচনা বা আকাংক্ষাক চাই পেলাই কোনেও যাতে বেয়া নাপাওক, সেই কথাটো লৈ পেলাই সকলোৰে এভাৰেজ এটা চিন্তা ধাৰণাৰে তেওঁক এই প্ৰস্তাৱ দিব পাৰে যে দৰং আৰু ওদালগুৰি মানে 2টা নামেৰে সেই লোকসভা সমষ্টি বা পাৰ্লিমেণ্ট সমষ্টিটো হওক। কিন্তু আমি বিচাৰিছোঁ, আমাৰ দাবী জাতীয় দল সংগঠন বিটিআৰবাসী ৰাইজৰ আকাংক্ষা ৰাজনীতিক যি আমাৰ মানে অধিকাৰৰ যি কথা, সেই দাবীটো স্পষ্ট ভাষাৰে আমি কৈছোঁ যে আমি কাকো অন্যায় কৰিব বিচৰা নাই, কাৰো প্ৰতি আমাৰ হিংসা নাই, কাকো আমি মানে বেয়া মানে দৃষ্টিভংগীৰে আমি চোৱা নাই, কাৰো অধিকাৰ আমি খৰ্ব কৰিব বিচৰা নাই, আমাৰ অধিকাৰ আমাক দিয়ক। আৰু আয়োগক আমি এইটোৱেই কৈছোঁ যে ওদালগুৰি নামেৰে বিটিআৰত অন্তৰ্ভুক্ত কোকৰাঝাৰ সমষ্টিক যিখিনি বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ'ল, সেই সমষ্টি বিধানসভা সমষ্টিক বাদ দি 6টা বিধানসভা সমষ্টি যিহেতু ইয়াত আছে, সেই বিধানসভা সমষ্টিক লৈ পেলাইহে ওদালগুৰি নামেৰে দৰঙৰ কথা আমাৰ দাবীত উল্লেখে নাই বা কামৰূপৰ মানে ৰঙিয়া আৰু কমলপুৰৰ উল্লেখেই আমাৰ নাই যে 6টা বিধানসভা সমষ্টিক লৈ পেলাই ওদালগুৰি নামেৰে বিধানসভা মানে লোকসভা সমষ্টি গঠন কৰিব লাগে, সেইটোৱে আমাৰ দাবী। আৰু যদি প্ৰয়োজন হয় বাক্সা বিধানসভা সমষ্টিকো ওদালগুৰিত লৈ আহক, 5টা বিধানসভা সমষ্টিক লৈ পেলাই ওদালগুৰি নামেৰে এটা লোকসভা সমষ্টি গঠন কৰক, সেইটোৱেহে। আৰু তেখেতে নিজৰ দৃষ্টিভংগীত নিজৰ মানে বিচাৰ বিবেচনাত তেখেতে কৈছে, এইটো তেখেতৰ কথা, আমি তেখেতক এই ক্ষেত্ৰত আমি প্ৰশ্ন কৰিব যোৱা নাই।
তেওঁ আমাক সমৰ্থন কৰিব পাৰে বা নোৱাৰে এইটো তেখেতৰ কথা কিন্তু আমাৰ দাবী হ'ল আমাৰ আৱেগ অনুভূতি হ'ল যে ওদালগুৰি নামেৰে যদি 2007ত আছিল যোনটো স্পষ্টকৈ লিখা আছে আৰু BTC চুক্তিত 4.7ৰ ডিলিমিটেশ্যন যেতিয়াই হ'ব সাংবিধানিক ব্যৱস্থাৰ মাজেৰে কনষ্টিটিউচনেল প্ৰভিজনৰ আধাৰত মানে ইয়াতে সমষ্টি পুনৰ্গঠন কৰিব লাগে মানে ডিলিমিটেশ্যন কৰিব লাগে বুলি তাত মানে ফুললি ক্লিয়াৰ কাট তাত উল্লেখ কৰা হৈছে সেইটো আধাৰতে আমি দাবী কৰিছোঁ আমি কোনো মানে বেলেগ নতুন বস্তু ইয়াতে সংযোজন কৰা নাই কাৰোবাৰ আমি টানি আনা নাই আৰু নতুন বস্তু আমি খুজি পেলাই ইয়াতে কোৱা নাই যিটো কথা ইয়াত স্পষ্ট লিখা আছে সেইটোৱে আমি কৈছোঁ তাত মানে সমষ্টিৰ নাম দি পেলাই সেইটোৱে হ'ব লাগে বুলিতো একৰ্ড এটাত এনেকুৱা নাথাকে একৰ্ড এটাৰ স্পিৰিটটো কি ইয়াত এটা মানে স্পিৰিটৰ কথাটো কোৱা হয় কনষ্টিটিউচনেল ৰাইটছ পলিটিকেল ৰাইটছ ছ'চিঅ' ইকনমিক কালচাৰেল আইডেণ্টিটিৰ কথা কোৱা হয় ইয়াৰ আধাৰতে চব আহে অসম চুক্তিত ৰক্ষা কৱচৰ কথা যোনটো লিখা আছে মানে খিলঞ্জীয়া মানুহৰ সেই খিলঞ্জীয়া মানুহৰ ৰক্ষা কৱচৰ আধাৰতে NRCৰ কাম আৰম্ভ হৈছে বিভিন্ন কথা ইয়াত সংযোজন হৈ আছে তো ইয়াৰ কাৰণে চুক্তি এটা স্পিৰিটে কি বুজায় সেই স্পিৰিট মূল আধাৰটো বুজিব লাগিব আৰু যেতিয়া আপুনি মূল আধাৰটো ভিতৰত গভীৰতাত যাই পেলাই যদি বিবেচনা আলোচনা বা ইয়াত উদ্দেশ্যটো যদি মানে ভালকৈ যদি বুজিব চিন্তা নকৰে তেতিয়া মানে ইয়াৰ চুক্তিৰ মূল যি বাস্তৱ মানে সন্মত বা বাস্তৱ বিষয়বস্তুটো বুজি নাপাব সেইটোৱে মই প্ৰকাশ কৰিছোঁ ধন্যবাদ चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन